নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ দুখীয়াৰ বন্ধু ইউটিউব চেনেললৈ। আশা কৰোঁ সকলোৱে আমাৰ ভিডিঅ'বিলাক সম্পূৰ্ণকৈ আৰু শেষলৈকৈ চায়। ধন্যবাদ। নমস্কাৰ, এইটো মোৰ চেনেলৰ প্ৰথম ভিডিঅ'। আপোনালোকে মোৰ সকলো ভিডিঅ' সম্পূৰ্ণকৈ আৰু শেষলৈকে চাব। আৰু যদি আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। আৰু মই মোৰ জন্মদিনৰ উপলক্ষে লখিমপুৰ জিলাৰ চিনাতলীয়াত অৱস্থিত মূকবধিৰ আৱাসী গৃহলৈ গৈছিলোঁ। তাত থকা শিশুসকলৰ দ্বাৰা তেওঁলোকৰ কিছুমান প্ৰদৰ্শনী দেখিছিলোঁ, যেনেকৈ নৃত্য গীত তেওঁলোকে মোৰ আগত কৰিছিলে। সেইবোৰ মই কেমেৰাত আবদ্ধ কৰি ৰাখিছিলোঁ। আপোনালোকক তাৰে কিছুমান আভাস দিবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'বোৰ চাব আৰু মোকো মৰমেৰে আঁকোৱালি ল'ব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ অবিহনে মই আগবাঢ়িব নোৱাৰোঁ। সেয়েহে সকলোৱে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ভিডিঅ'বোৰ ভাল লাগে তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। সকল মূকবধি স্কুলৰ আৱাসীসকলে পৰিৱেশন কৰা কেইটিমান ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। বন্ধু বান্ধৱীসকল, তেওঁলোকে যদিও কথা ক'ব নোৱাৰে, কিন্তু তেওঁলোকৰ প্ৰতিভা আমি সঁচাই শলাগ ল'বলগীয়া। তেওঁলোক আন বহুত ল'ৰা ছোৱালীতকৈ বেলেগ। তেওঁলোকৰ প্ৰতিভা আমি শলাগ নোলোৱাকৈ থাকিব নোৱাৰোঁ। সদৌ শেষত মোৰ এই ভিডিঅ'টো সকলোৱে শেষলৈকে চোৱাৰ বাবে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ এই বিশেষ দিনটোত, জন্মদিনৰ দিনটোত আৱাসী গৃহৰ পৰিয়ালে মোক যিকণ সময় তেওঁলোকৰ লগত কটাবলৈ, সময় পাৰ কৰিবলৈ সুবিধা দিলে, তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ এই ইউটিউব চেনেলৰ জৰিয়তে তেওঁলোকৰ এই সুপ্ত প্ৰতিভা বিকাশৰ মাত্ৰ প্ৰয়াসে, ইয়াকে কৈ মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ আশীৰ্বাদ সদায় বিচাৰিছোঁ।